নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অহাকালি 24 তাৰিখৰ পৰা আৰম্ভ হ'ব তোমালোকৰ হাফিয়ালি পৰীক্ষা। তোমালোকৰ যিহেতু এটা বিষয়ৰ হাফিয়ালি পৰীক্ষা গ'ল, এতিয়া বাকী থকা পৰীক্ষাসমূহ কেনেকৈ পাতিব, কালি কোনটো বিষয়ৰ পৰীক্ষা হ'ব আৰু তোমালোকৰ যিহেতু শনিবাৰে সমাজ বিজ্ঞানৰ পৰীক্ষা হ'বলগীয়া আছিল আৰু সোমবাৰে গণিতৰ পৰীক্ষা হ'বলগীয়া আছিলে। এতিয়া কথাটো হ'ল যে ৰৈ যোৱা সমাজ বিজ্ঞান আৰু গণিতৰ পৰীক্ষা কেতিয়া পাতিব, সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। গতিকে মোৰ এটাই ৰিকুৱেষ্ট যে যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তোমালোকে এটা কথা নিশ্চয় ভালদৰে জানা যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 23 তাৰিখলৈকে ৰাজ্যিক শোক ঘোষণা কৰিছিলে। আজি যিহেতু 23 তাৰিখ আৰু কাইলৈ 24 তাৰিখ আৰু কাইলৈৰ পৰা তোমালোকৰ হাফিয়ালি বাকী থকা পৰীক্ষাসমূহ আৰম্ভ কৰা হ'ব। ইয়াত বহুত ছাত্ৰ ছাত্ৰীয়ে কনফিউজ হৈ গৈছে যে কালি যিহেতু পৰীক্ষা আৰম্ভ হ'ব, কালি কোনটো বিষয়ৰ পৰীক্ষা আৰম্ভ হ'ব, ছাত্ৰ ছাত্ৰীসকলে কোনটো বিষয় পঢ়িব লাগিব। তোমালোকৰ আগৰ ৰুটিন অনুযায়ী কালি যি বিষয়ৰ পৰীক্ষা আছে সেই বিষয়ৰ পৰীক্ষাই কালি আৰম্ভ কৰা হ'ব। আৰু তোমালোকৰ যিহেতু শনিবাৰে সমাজ বিজ্ঞান আৰু সোমবাৰে গণিতৰ পৰীক্ষা হ'বলগীয়া আছিলে, এই দুখন বিষয়ৰ পৰীক্ষা পূজাৰ পিছত আৰম্ভ কৰা হ'ব আৰু ইয়াৰ বাবে এক্সট্ৰাকে নটিচ আহিব। সমাজ বিজ্ঞান আৰু গণিতৰ পৰীক্ষা কেতিয়া পাতিব ইয়াৰ নটিচ আহিলে তোমালোকে এইখন চেনেলৰ জৰিয়তে লগে লগে পাই যাবা। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা। বৰ্তমান তোমালোকৰ আগৰ ৰুটিন অনুযায়ী পৰীক্ষাসমূহ কণ্টিনিউছ চলি থাকিব। যোনটো তাৰিখত যি পৰীক্ষা আছে সেই পৰীক্ষাই চলিব।